এইটো হৈছে গিলাচ পিঠা। দেখাত খুব ধুনীয়া, দেখিছে চাগে আপোনালোকে আৰু খাইছেও চাগে। কেনেকৈ বনাই বায়ে এয়া দেখাই আছে আৰু পিঠাটোত কি কি দিয়া থাকে বৰমাই আমাক ক'ব ধুনীয়াকৈ, শুনক। আৰু যদি খাইছে পিঠাটো কমেণ্টত ক'বচোন। পিঠাটোত ঘিউ আছে, চেনি আছে আৰু নাৰিকল আছে। পিঠাটোত মিলাই লৈ এনেকৈ গিলাচত দি আমি পিঠা বনাওঁ। আৰু এইটো হৈছে বৰপিঠা। খুব ধুনীয়া লাগে খাই পিঠাটো। আপোনালোকে খাইছে চাগে আৰু দেখিছেও চাগে। যদি খাইছে কমেণ্টত জনাবচোন। এয়া চাহ আহি গ'ল, গাখীৰ চাহ, কি ধুনীয়া। এইটো পিঠা খাম এতিয়া। বৰ্তাই দুৰুলা বনাই আছে। এইবিধ বস্তুক আমি দুৰুলা বুলি কওঁ। আপোনালোকে কিনো কয় মোক কমেণ্টত জনাব। এইবিধ বস্তু প্ৰসাদ বা ভোগ আদি দিওঁতে ব্যৱহাৰ কৰা হয়। কলপাতত আৰু এই দুৰুলাত ভোগ কৰিলে হজম হয় বুলি কোৱা হয় আৰু বহুত ভাল হয় বস্তুটো, দেখাতো ভাল লাগে প্ৰসাদ দিওঁতে। আপোনালোকে যদি নাজানেও এইটো বনাব তেনেহ'লে ভিডিঅ'টো চাই শিকিব পাৰে। Iya. এইটো হৈ গ'ল দুৰুলা। চাওক কি ধুনীয়া। এয়া চাওক বৰ্তাই ভোলৰ কাৰণে কল আৰু গুড় এনেকৈ হাতৰে ভাঙি আছে। হয়। কল গাখীৰ ভালকৈ মিলোৱা হৈছে। ইয়াৰ পিছত ইয়াৰ ওপৰত দৈ, কেইটামান আটাগুৰি আৰু পিঠাগুড়ি হয়। পিঠাগুড়ি মিলাম। তাৰপিছত ঘি দিয়াৰ একেবাৰে পিছত গৰম মছলা দিম। হয়। দি মিলাই থৈ হোৱাৰ পিছত অলপ জালুক একেলগ দি পেলাই নিজৰ ওচৰত বনাই দিম। এইটোকে কয় হয়। একেবাৰে পঞ্চাম হয়। এইটো মানে সত্যনাৰায়ণ পূজাৰ আচল প্ৰসাদ। হয় হয়। এয়া আমাৰ ককা দেই গাঁৱৰ। নমস্কাৰ দিয়ক। কি কি আছে কওক ইয়াতে? ডাঙৰকৈ কওক অকণ। অঁ। গৰম মছলা, অঁ। চেনি, গুড় গোটেইখিনি দি আনিম। নাৰিকল দিয়ে, দিয়া নাই, নাৰিকলো দিব পাৰি ৰুকি পেলাই। সেইখিনি সানি ভালকৈ সনা হ'লে মানে যেনেকৈ আমাৰ আটা মাৰো তেনেকৈ কৰি সৰু সৰু গোল গোল ধুনীয়াকৈ নিজৰ কৰিব পাৰি। এইটোৱে আমাৰ পূজাত আগবঢ়োৱা। হয় হয়। চাওক।
আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পায়। চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব। আৰু নতুন নতুন কথা আপোনালোকলৈ লৈ আহিম আৰু শিকাই যাম। আজিৰ ভিডিঅ'টোত নিশ্চয় আপোনালোকে বহুত কথা শিকিব পাৰিলে। গতিকে আজিলৈ ধন্যবাদ।